हेलो फ्रेंड्स माघर बिहु जी आमी उद्यापन करिसिलो हेया हकलो आमी पालन करि आहिलो आरो माघर बिहु सम्पूर्ण आमी भोज भात खाय मेजी जलाय सम्पूर्ण हेक करि एतिया बर्तमान आमी आहि पाइछु नदी काखत देखिছে এখন नदी হয় সম্पूर्ण नदी হয় আৰু এই नदी কাখৰ ইপাৰতে আপোনালোকে নিশ্চয় দেখিলে পাইছে দেখিছে নহয় এয়া সকলো ৰাইজ আছে ইয়াত সকলো ৰাইজে মানে আজি টুসু পূজা উদযাপন কৰিছে ইয়া আদিবাসী সকলোৱে প্ৰতি বছৰে এনেকৈ যোনদিনাখন মেজি জ্বলাই সেইদিনাখনে ইয়াত সকলোৱে এনেদৰে নদী কাষতে আহি পিনে তেওঁলোকে টুসু দেৱী পূজা কৰে আৰু সেই পূজা কৰাৰ পিছতে টুসু দেৱীক নদীত বিদায় দিয়া হয় আৰু সেয়া চাবলৈ আমি বহুত দূৰৰ পৰা আহি পাইছোঁ এতিয়া পালোহি দেখি আছোঁ আপোনালোকক দেখুৱাম যিমান পাৰোঁ যাবলৈ চেষ্টা কৰিম নদীখনত পানী বহুত আছে তথাপি যাবলৈ চেষ্টা কৰিম ইপাৰত যাবলৈ চেষ্টা কৰিম যদি ইপাৰত যাব পাৰোঁ তেতিয়াহ'লে আপোনালোকক ভালকৈ দেখাব পাৰিম তেতিয়া ভাল পাব আৰু মোৰ লগতে বহুত মানুহ আহিছে চাবলৈ চব বহুত আছে আমাৰ ভাইটি আছে গুলি দিয়া দেখুৱাই দিয়া অলপ চাব নামটো কি আছিলে তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী পলাশজ্যোতি বৰগোহাঁই পলাশজ্যোতি বৰগোহাঁই মোৰ দুচাই ভাইটি হয় মোতকৈ সৰু হয় আৰু ইয়াৰ ভণ্টি এটি আহিছে সকলো আহিছে আৰু এইফালে দাদাহঁতিও আছে আমাৰ লগতে আহিছে আৰু একে আমি ঘৰৰে ক'ব একে ওচৰা ওচৰি এখন গাঁৱৰ পৰা আহিছোঁ বহুত দূৰৰ পৰা আহিছোঁ আমি সকলোৱে টুসু পূজা চাবৰ কাৰণে আপোনালোকে নিশ্চয় দেখি আছে এখন নদীখন পাৰ হ'বৰ কাৰণে অকণমান অসুবিধা আছে যথেষ্ট পানী আছে ইয়াতে পানীৰ কাৰণে আমি যাব পৰা নাই কিন্তু আমি যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক ওচৰত গৈ দেখুৱাবলৈ চেষ্টা কৰিম নিশ্চয় দেখিবলৈ পাইছে ইয়াত টুসু পূজা হৈ আছে সকলো আদিবাসী এক লগ হৈ আজি যি তেওঁলোকে টুসু পূজা কৰিছে সেয়া টুসু পূজা সকলোখিনি তেওঁলোকে প্ৰতিপালন কৰি আছে তেওঁলোকৰ যি পূজা সেয়া উদযাপন কৰি আছে আপোনালোকে দেখিবলৈ পাইছে সকলো ৰাইজ অসংখ্য ৰাইজ আহিছে আৰু তাৰ পাছফালে বহুত আছে যথেষ্ট দেখিছে আপোনালোকে তাৰ পাছফালে আপোনাৰ নদীৰ পাৰত যাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ বহুত ডেঞ্জাৰাছ জেগাত যাম চাই থাকক ভিডিঅ'টো একেলগে চাই থাকক দেখিবলৈ পাব গৈ আছে আৰু মোৰ লগতে ভণ্টি গৈ আছে দেখিছে আপোনালোকে ভণ্টি গৈ আছে ভণ্টিৰ লগতে যাম আৰু চাই থাকক ভিডিঅ'টো একেলগে চাই থাকক বহুত ডাঙৰ নদী আৰু বহুত ধুনীয়া পৰিৱেশ ইয়াতে ভাল লাগিছে আহি বহুতে ভাল আছো দেই চাই থাকক নদী কেনেকুৱা পানীত পৰা আহি আছো একো নাই দে ভৰি তিতিলে আৰু পুৰা তিতি গৈছো চাই থাকক নদী চাওক মোৰ টুসু চোৱাৰ একো ইণ্টাৰেষ্ট নাছিলে কিন্তু মই আপোনালোকক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰি ইয়াত পালোহি আহি আৰু আপোনালোকৰ কাৰণে চব ইমানখিনি কষ্ট কৰিছোঁ গতিকে ভিডিঅ'টো চাই প্লিজ লাইক এটা কৰিব আৰু যদি আপুনি আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকক গৈ আছোঁ পাই আছোঁগৈ প্ৰায় বেছি দূৰ নাই আৰু দেখিছে নদীৰ মাজে মাজে আহি আছোঁ এই ভণ্টিক লৈ আহিছোঁ লগত গতিকে প্লিজ লাইক এটা কৰিব নাচবে হলে গানা শুনাই দেব মোবাইলে দেখবে হলে ফটো উঠাই দেব নাচবে হলে গানা শুনাই দেব মোবাইলে দেখবে হলে ফটো উঠাই দেব নাচবে হলে গানা শুনাই দেব মোবাইলে দেখবে হলে ফটো উঠাই দেব বিতৰণ হৈ আছে দেখবে হলে ফটো উঠাই দেব আর মোবাইলে নাচবে হলে ঢোল বাজাই দেব দেখবে হলে ফটো উঠাই দেব আর মোবাইলে নাচবে হলে ঢোল বাজাই দেব
নাচবে হলে ভিডিও বানাই দেব মোর মোবাইলে নাচবে হলে ভিডিও বানাই দেব নাচবে হলে ভিডিও বানাই দেব মোর মোবাইলে নাচবে হলে ভিডিও বানাই দেব दुख भरा जीवन जोगीते न जाचे दुख भरा जीवन जोगीते न जाचे सोचे चिली गो पढ़ली के छोरी जीवन ना हलो सपना मुझी के पूरा सोचे चिली गो पढ़ली के छोरी जीवन ना हलो सपना আপোনালোকে দেখিবলৈ পাই আছে তেওঁলোকে অকল পূজাই নহয় তেওঁলোকে এটা কোনো জাতি ভেদৰ কথা নাই সকলোৱে মিছ হৈ তেওঁলোকে একেলগে এনেদৰে তেওঁলোকে নাচ গান কৰিছে দেখি আছে আৰু চাই থাকক ভিডিঅ'টো একেলগে চাই থাকক
আপোনালোকে দেখি আছে নিশ্চয় এয়া সম্পূৰ্ণ পূজা পাঠ চলি আছে তেওঁলোকে যি মতা টুচু আৰু মাইকী টুচু ইয়াত দুটা মানে মহিলা আৰু পুৰুষ দুয়োটাই ইয়াতে পূজা কৰা হয় অন্য লাইনত মানে এটা মাইকী টুচু আৰু মতা টুচু দুয়োজনকে আমি পূজা কৰোঁ আৰু এই তেওঁলোকৰ দুয়োগৰাকী বিয়া হৈছে আৰু এয়া সম্পূৰ্ণ বেলেগ বেলেগ ঠাইৰ লোক হয় ইয়াৰ যি সাল সলনি হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এয়া সম্পূৰ্ণ বিয়া পাতি দিয়া হৈছে সম্পূৰ্ণ বিয়া পাতি দিয়া হৈছে সকলো আদিবাসী ৰাইজ আৰু আদিবাসী বুলি নহয় কোনো জাতি ভেদৰ কোনো কথা নাই সকলো জাতি একলগ হৈ আছে এতিয়া টুচু উদযাপন কৰি আছে উপভোগ কৰি আছে আপোনালোকে সকলোৱে এনেদৰে যুৱনাশ কৰি আছে আৰু সকলো ৰাইজ একলগ হৈ আছে এনেদৰে আপোনালোকৰ আগত দেখুৱাই আছে এতিয়া আমাৰ টুচু দেৱী সম্পূৰ্ণ বিদায় হৈছে এই বিদায়ৰ সন্মুখত এই সময়ত বহুত দুখ লাগে সকলো মানুহে দুখতে ভাঙি পৰে আৰু অন্তৰ ভাঙি পৰাৰ কাৰণে তেওঁলোকে হিয়া উলিয়াই কান্দিও বহুতে কান্দে আৰু এতিয়া ৰং ধেমালি হ'ব ইয়াৰ পিছতে সকলো ধৰণৰ ৰং ধেমালি হ'ব ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াৰ টুচু দেৱী সম্পূৰ্ণ শেষ যি টুচু দেৱীয়ে বিয়া হ'ল সেই বিয়া পাতি দিয়া হ'ল বিয়া পাতি দিয়াৰ পিছতে এতিয়া সম্পূৰ্ণ বিদায় হ'ল তেওঁলোকক বিদায় দিয়াৰ পিছতে এতিয়া ইয়াতো ৰখি থাকিব নোৱাৰি আৰু গম পাইছেনে ইয়াত এতিয়া পুৰা পানী ছিটিয়াব ইয়াতে পুৰা পানী ছিটিয়াব এতিয়া ইয়াত বহি ৰখি দিব নোৱাৰোঁ এতিয়া অলপ আঁতৰলৈ আহিব লাগিব নিশ্চয় আপোনালোকে দেখি পাই আছে সকলো দেখা সমগ্ৰ আজি আপোনালোকে চাই সকলো দেখিবলৈ পাব দেখিবলৈ পাই আছে ইয়াতে এতিয়া বহুত পানী চানী ছিটিয়াব বহুত ৰং বিৰং খেলা হ'ব ইয়াতে সেই গতিকে ওচৰত থাকিব পৰা নাই আঁতৰ পৰা অলপ আহিছোঁ নিশ্চয় আপোনালোকক দেখুৱাইছোঁ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ আৰু দেখুৱাম কিমান মানুহৰ ভিৰ দেখিছে এতিয়া এয়া শেষ মুহূৰ্তৰ হিয়া ভঙা কান্দোনৰ এই
এই দৃশ্য ভালদৰে মন কৰক সকলো ৰাইজে। और नीचे जो वो सब्सक्राइब का बटन है ना, उसको हिट करो। कहानी खत्म। देखो मत, जल्दी से करो सब्सक्राइब।